এটা ভাঙিব পাৰি নি? পাৰি পাৰি এনেকে ন? ডাইৰেক্ট টানা সঁচাকৈ মিঠা আকৌ ছফ্ট এবাৰ ইয়াতে এটা বন্ধুসকল অন্য এটা এপিছড লৈ আজি মই আহিছোঁ শদিয়াৰ এখন ভিতৰুৱা অঞ্চলত মই এখন কুঁহিয়াবাৰীত উপস্থিত আছোঁ এখন বৃহত্তৰ কুঁহিয়াবাৰী অঞ্চলটো ক'ত আছে কি আছে মই আপোনালোকক সম্পূৰ্ণ দেখুৱাব যত্ন কৰিম চাই থাকিব মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদা আৰু মই আপোনালোকৰ মাজত এজন যুৱকৰ লগত স্বাৱলম্বী যুৱকৰ লগত মই চিনাকি কৰাই দিব চেষ্টা কৰিম আৰু কুঁহিয়াৰ খেতিৰে তেওঁ কেনেকৈ স্বাৱলম্বী হ'ব বিচাৰিছে সম্পূৰ্ণ কথাবোৰ জনাব চেষ্টা কৰিম আৰু মোৰ লগত সংযুক্ত হৈ থাকক চাই থাকক মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদা পোনপ্ৰথমে মই আপোনালোকৰ মাজত আজি অনুষ্ঠানত চিনাকি কৰাই দিব বিচাৰিছোঁ শদিয়াৰ এজন স্বাৱলম্বী যুৱক তেখেতৰ পৰিচয়টো তেখেতৰ নিজৰ মুখেৰে আমি দৰ্শকক দিবলৈ অনুৰোধ জনাইছোঁ পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰিচয়টো যদি দিয়ে আমাৰ দৰ্শকৰ নিশ্চয় সুবিধা হ'ব ঠিক মোৰ নাম চন্দন মই শদিয়া টুপচিঙা গাঁৱৰ হয় মই এজন খেতিয়ক হয় চন্দন গগৈ শদিয়াৰ এজন পৰিচিত যুৱক যিয়ে কৃষি কৰ্মৰ মাজেৰে নিজৰ স্বাৱলম্বী হোৱাৰ তেখেতৰ যে পথ দেখিছে আৰু এখন কুন্দিল নদী পাৰত তেখেতৰ গাঁওখন টুপচিঙা গাঁও আৰু কুন্দিল নদীৰ ঠিক কাষতেই তেখেতে নিজৰ কৃষি কৰ্ম কৃষি পাম এখন তেখেতে ইয়াতে খেতি পথাৰত মগ্ন হৈ আছে আৰু তেখেতে ইয়াত যি কুঁহিয়াৰ খেতি উৎপাদন কৰিছে কুঁহিয়াৰ খেতিৰে তেখেতে স্বাৱলম্বী হ'ব বিচাৰিছে আৰু কুঁহিয়াৰ খেতিৰ বিষয়ে আজি আমি কথা পাতিব বিচাৰিছোঁ আৰু তেখেতে কেনেকৈ কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হ'ব আৰু কিমান বিঘা মাটিত তেখেতে খেতি কৰিছে আৰু কুঁহিয়াৰ খেতিৰ বজাৰখনৰ বিষয়ে আমি জানিব বিচাৰিম আচ্ছা কুঁহিয়াৰটো মোৰ প্ৰায় 2 বছৰ হ'ল তাৰপিছত কুঁহিয়াৰখিনি 4 বিঘাকৈ অকণমান বেছি মাটি আছে আমি জইণ্টলি কৰিছোঁ আৰু এজন আছে তাৰপিছত কুঁহিয়াৰ বজাৰটো একচুৱেলি আটাইতকৈ ডাঙৰ বজাৰখন ছটপূজা বজাৰখন সেয়া এখন বজাৰ ইনষ্টেণ্টলি টকা পোৱা যায় আৰু দ্বিতীয় কথাটো হৈছে কি গুড়ৰ কাৰণে যায় আৰু জুচৰ কাৰণে যায় বৰষুণ এইটো বছৰ বেছি হোৱাৰ কাৰণে জুচৰ কাৰণে এইবাৰ চেল হোৱা নাই তো মোৰ ইয়াৰ পৰা যোৱা নাই ট্ৰেন্সপৰ্টিং অকণমান অসুবিধাৰ কাৰণে তো এতিয়া ছট পূজা আহি আছে তো মানে মেইন কাৰণটো হৈছে কি এতিয়া আপোনাৰ চেনেলৰ থ্ৰু দি আপুনি মানে যদি কোনোবা ইচ্ছুক কিনোতা আছে হয় 2 ধৰণৰ মই মানে বেপাৰী মানে আহ্বান জনাইছোঁ এক ছট পূজাৰ কাৰণে যাক কুঁহিয়া লাগে তেখেতে খুব সুলভ মূল্যত মই ডিছকাউণ্টত কুঁহিয়া পাব ভগৱানৰ নামত যিহেতু এইটো ফেষ্টিভেল ছিজন হয় দেৱালী এফালে ছট পূজা আহি আছে ৰাইট মানে ছট পূজা এইটো কুঁহিয়াৰ লগত ছট পূজাৰ বহুত ধৰণৰ এটা ৰিলেশ্যন মানে এটা মেণ্ডেটৰী হয় কুঁহিয়াৰটো মানে ছট পূজাত একদম মেণ্ডেটৰী মই আপোনাৰ আকৌ পিছৰ পৰ্যায়ৰ প্ৰশ্নলৈ আপোনালোকে যাম আপোনাৰ 4 বিঘা মাটি কৈছে এই 4 বিঘা মাটি আপুনি সম্পূৰ্ণ মানে এইখিনি বেপাৰীৰ কাৰণে এৰি দিব মানে বেপাৰীৰ কাৰণে এৰি দিম মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই সম্পূৰ্ণ বিস্তীৰ্ণ 4 বিঘা মাটিত তেখেতে খেতি কৰিছে অকল কুঁহিয়াৰ নহয় ইয়াৰ কাষতে তেখেতে অমিতা খেতিও কৰি আছে আৰু এইফালে সময়ত ভোট জলকীয়াও খেতি কৰে সেইখিনি আমি পিছত দেখুৱাব যত্ন কৰিম আজি কুঁহিয়াৰ বিষয়ে আলোচনা কৰিম আৰু তেখেতৰ লগত আমি কথা পাতিব বিচাৰিছোঁ আৰু চাই থাকিব মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদা ইতিমধ্যে আমি কথা পাতিলোঁ তেখেতৰ যি বিস্তীৰ্ণ 4 বিঘা মাটি তেখেতে খেতি কৰিছে আৰু বজাৰৰ কাৰণে তেখেতে কুঁহিয়াৰ উলিয়াই দিবলৈ এতিয়া সাজু হৈছে আৰু কৃষি কৰ্ম তেখেতে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু মই এজন অৰ্গেনিক ফাৰ্মাৰ হয় মই পূৰা একাউণ্টেবলি অৰ্গেনিক কৰোঁ মোৰ যিবোৰ খেতি আজিলৈকে কৰা হৈছে কোনো ধৰণৰ টক্সিটি নাথাকে মানে টক্সিটি এটা বহুত ডাঙৰ বস্তু যোনখিনি কনজিউমাৰে মানে বুজি পায় এতিয়া কুঁহিয়াৰ ক্ষেত্ৰত অৰ্গেনিক আৰু ইনঅৰ্গেনিক দুটা বুজাটো বহুত ইম্পৰ্টেণ্ট মানে এতিয়া অৰ্গেনিক বুলি ক'লে বহুত মানে এনেকুৱা হয় মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় এতিয়া অৰ্গেনিক শব্দটোৰ পৰাই ক'লেই মানে মানুহে কিনিব বিচাৰে একচুৱেলি অৰ্গেনিকটো একাউণ্টেবলি কেনেকৈ হ'ব মই ইয়াত যোনখিনি কুঁহিয়াৰ লগোৱা হৈছে বা মোৰ বিভিন্ন ধৰণৰ খেতি কৰা হয় তাত মোৰ মেনিউৰিংখিনি অৰ্গেনিক মেইন হৈছে মেনিউৰিংটো ইয়াতে মই অজলা ইউজ কৰিছোঁ হয়
ৱাটাৰ একুৱেটিক প্লেণ্টছ ইউজ কৰা হৈছে মানে কাষত উপলব্ধ মোৰ যোনটো মোৰ কেনেল আছে কেনেলত তাত মানে মেটেকাটো হৈ যায় আৰু অজলাটো হৈ যায় অজলাটো ফ্লিপকাৰ্টৰ মাৰ্কেটিং মানে 200কৈ বেছি বিক্ৰী হয় পাৰ কেজি কিন্তু আমাৰ নাজানে পুনিটো যোনটো এটা বহুত ভাল যিটো আমাৰ অসমৰ মানে ইফালে আমাৰ নদীসমূহ খালসমূহ বিলসমূহত উপলব্ধ পুনিটো থাকে পুনিটো মানে আটাইতকৈ ডাঙৰ মানে ভাল সাৰ তাতকৈ আৰু ভাল সাৰ মই কিবা আছে বুলি নাভাবোঁ আপুনি সেইটো দিছে ইয়াত সেইটো কমপ্লিটলি ইয়াতে অজলা ইউজ কৰা হৈছে তো ইয়াতে মানে নিউট্ৰিচনেছ চুগাৰ সেইটো কাৰণে আপুনি খাইছিলে মানে টেষ্টটো অকণমান ডিফাৰেণ্ট হয় বাকী চুগাৰ কেনত আৰু এটা এতিয়া ট্ৰেণ্ড এটা বজাৰখন দেখিলে মানে চোৱা যে আজিকালি নতুন প্ৰজন্মই হওক বা বুঢ়াৰ পৰা একেবাৰে মানে সৰু বয়সলৈকে পেকেজিঙত গুচি যায় তো আগৰ দিনত এনেকুৱা দেখা যায় কুঁহিয়া চুবাই খায় দাঁতো ভাল হয় বুলি কয় আৰু চুগাৰটো হৈছে ইমিউনিটি বুষ্টাৰ তাত ভিটামিন এ বি চি আৰু এণ্টি অক্সিডেণ্ট বহুত আছে স্কিন কেঞ্চাৰৰ কাৰণে ভাল হয় তো কিডনি হেল্ডি কিডনি তো এইখিনি মানে যোনে নিউট্ৰিশ্যনৰ বিষয়ে অকণমান ভালকৈ জানে এইটো গুগলত গ'লেও চালেও মানে যথেষ্ট আজিকালি যথেষ্ট সুবিধা আছে চুগাৰ কেন মানে কি বস্তু গুগলত মাৰিলেই ওলাই যায় কি ইয়াৰ পৰা উপকাৰিতা কি কিন্তু এতিয়া কথাটো হৈছে কি আমি বজাৰখনৰ কথা আপুনি যিহেতু ক'লে অৰ্গেনিক ফাৰ্মিং কথা ক'লে আপোনাৰ বিশেষকৈ নৈপৰীয়া অঞ্চলসমূহ এবাৰে বালিচৰীয়া মাটি মানে কেনেকুৱা ধৰণৰ মাটি উপযোগী মানে সকলো মাটিতে কৰিব পাৰিনে অসমৰ জলবায়ুৰ ওপৰত মানে অসমৰ জলবায়ুৰ ওপৰত কৰিব পাৰি কুঁহিয়াৰটো মানে যি অসমৰ যোনটো এনভাইৰনমেণ্ট আছে যিটো ছইল কোৱালিটি আছে মানে চুগাৰ কেন এট এনি পইণ্ট কৰিব লাগিব কিছুমান জেগাত মানে কম প্ৰডাক্টিভিটি ভাল হ'ব কিছুমান জেগাত কম হ'ব য'ত কম হয় তাতো যোনখিনি তাত যি মেনিউৰিং লাগে অৰ্গেনিকেলি তো সেইখিনি আপুনি যিহেতু ব্যৱসায় ভিত্তিক কৰিছে এইখিনি আমি কওঁ যে আমাৰ অসমীয়া ঘৰত অসমীয়া সমাজৰ ঘৰত বা আমাৰ অসমত দেখিব পাওঁ যে বাৰীৰ কাষতে 2-3ডাল কুঁহিয়াৰ লগাই থৈছে কামত আহে মানে সকাম নিকামৰ কাৰণে কামত আহে তো আপুনি ব্যৱসায় ভিত্তিক এই 4 বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছে এতিয়া কথাটো হৈছে কি কুঁহিয়াৰ মাৰ্কেটখন কেনেকৈ আপুনি ধৰিব বা যিহেতু এতিয়া এটা ফেষ্টিভেল ছিজন আহিছে মাৰ্কেটখনৰ কথা যদি আলোচনা কৰিব যাওঁ সেইটো বস্তুটো কেনেকুৱা হ'ব মাৰ্কেটৰ এইটো মোৰ পাইলট প্ৰজেক্ট ময়ো ফাৰ্মিং বিজনেছত মানে মই প্ৰায় সিমান ডাঙৰ কিবা এটা কৰা নাই চ' ট্ৰেইনটো হৈছে কি গম পোৱা গ'ল যে ছট পূজাতে যোনটো ভগৱান সূৰ্য দেৱতাক পূজা কৰে আমাৰ হিন্দু কমিউনিটিয়ে এইটো ছাটমায়াক যোনটো পূজা কৰে তো তাতে কুঁহিয়াৰটো মেণ্ডেটৰী হয় আৰু এই কুঁহিয়াৰটো মানে মানে গ্ৰেছ অফ গড ছানৰ মানে সূৰ্য দেৱতাৰ মানে হেৰিতেহে কুঁহিয়াৰটো হয় বুলি মানে সেইটো কাৰণে কুঁহিয়াৰটো মেণ্ডেটৰী হৈ যায় তো সেয়া এটা কুঁহিয়াৰ ছট পূজাত এটা মাৰ্কেটিং আছে আৰু জাগেৰি গুড়টো বহুত নিউট্ৰিচিয়াছ বস্তু হয় তাৰ নিউট্ৰিচনেল ভেলু বহুত বেছি এনেকৈ চুগাৰ কেন চুবাই খালেও জুচ খালেও নিউট্ৰিচনেল বেনিফিটটো আছেই তো এতিয়া মানুহখিনিয়ে মানে একচুৱেলি মানুহখিনিক এভেইলেবল কি কৰি দিয়া হৈছে যি এভেইলেবল পাব সেইটোৱে মানে যি এভেইলেবল পাব সেইটোৱে মানে কি বুলি কয় মানে মানুহে খাব আৰু যিটো এভেইলেবল নাথাকে চুগাৰ কেনটো মানে একচুৱেলি কেনেকৈ খাব লাগে কিমান খাব লাগে আৰু ডায়েবেটিক পেচেণ্টে যে চুগাৰ কেন এইটো এটা নেচাৰেল চুগাৰ হয় ডায়েবেটিক আৰু মেণ্ডেটৰীত যদি খোৱা যায় চুগাৰ কেন জুচটো ডায়েবেটিক পেচেণ্টৰ কাৰণেও যে সেইটো ভাল হয় যথেষ্ট উপকাৰিতাৰ কথা আছে চুগাৰ আপুনি যিটো ক'লে মানে চুগাৰ কেনৰ আৰু চেনিৰ কাৰণেও কিন্তু অসমত আমি দেখিবলৈ পাওঁ যে বহুতে চুগাৰ কেনৰ খেতি কৰে বা কুঁহিয়াৰ খেতি কৰে কিন্তু উপযুক্ত বজাৰখন নাপায় এতিয়া ধৰক বহুতো ইয়াৰ পৰা বহুতো সামগ্ৰী আমি খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি চেনিৰ পৰা আদি কৰি গুড়ৰ পৰা আদি কৰি বহুত আছে তো এই দিশটো যদি লক্ষ্য ৰাখিবলৈ যায় অসমত এইটো কেনেকুৱা ধৰণৰ এতিয়া এটা পৰিৱেশ হৈ আছে গুড় অসমৰ মানুহে খায় আৰু বহুত মানুহে গুড়টো একচুৱেলি কি ধৰণে খাব ডাইৰেক্ট গুড়টো চুবাব নোৱাৰি গুড়ৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো এটা বেলেগ কৰিব চুগাৰ কেনৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো এটা বেলেগ ধৰণে কৰিব লাগিব সেই বেলেগ ধৰণে এতিয়া কৰি গৈহে গম পাম আজিয়ে মই ক'ব নোৱাৰোঁ যে চুগাৰ কেনৰ আপুনি এইটো প্ৰথম অৱস্থা আগতে কৰিছেনে চুগাৰ কেন এইটো মোৰ পাইলট প্ৰজেক্ট মই এইটো ছেকেণ্ড চেলিং হ'ব মানে মই জাগেৰি কৰা নাই এতিয়ালৈকে বা কুঁহিয়াৰটো ডাইৰেক্টলিও মই চুগাৰ কেন তাতো মই বিকা নাই এতিয়া বেছি যদি গৰম ছিজন হৈ যায় বেছি যদি ছামাৰ টাইমত যদি বেছি গৰম হয় তেতিয়াহ'লে মানুহে এইটো জানে চিটিবিলাকত মানে চুগাৰ কেন জুচটো খায় কাৰণ এইটো ইমিউনিটি বুষ্টাৰ হয় সেইটো জানে মানে চুগাৰ কেন বহুতে জানে কিন্তু বস্তুটো বৰষুণ যেতিয়া বেছি হয় চুগাৰ কেন চেল নহয় মানে গৰমত তিনিচুকীয়াতেই মানে আমাৰ যোনখন ওচৰ বজাৰ আছে 20 কুইণ্টেল গৰম দিনত যায় জুচ ঠাণ্ডা জুচ হিচাপে চুগাৰ কেনটো মানে গৰমত ইউজ হয় সেইটো এটা বিয়াত বজাৰ মানে দিনেই 20 কুইণ্টেলতকৈ অভাৰ যায় তিনিচুকীয়াত গৰম দিনত যোনটো আমাৰ ডিষ্ট্ৰিক্ট টাউন আছে তো বৰষুণ দি থাকিলে মানে সেইটো জুচটো বেছি মানুহে নাখায় তো
তো দ্বিতীয় কাৰণটো হৈছে আৰু গুণটো এতিয়া জাগেৰী ইউনিটটো তাকে কোনোবা জাগেৰী কাৰোবাৰ হয়তো জাগেৰী মেচিন ইউনিট থাকিব পাৰে তো তেখেতে আহি মানে হয়তো এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত ইয়াতে মানে জাগেৰী ইউনিট এটা কৰিব পাৰে ময়ো শিকিম তো সেইটো কাৰণে মানে একচুৱেলি আপোনাৰ চেনেলটোৰ পৰা মই যদি মানে ইণ্টাৰেষ্টেড নিউ কামাৰ যদি আছে বেছি ইণ্টাৰেষ্টিং হ'ব তাৰ পৰা মানে আৰু চুগাৰ কেনৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো মানে আল্টিমেটলি মানে জইণ্টলি কৰিবৰ কাৰণেহে মানে মই ভেঞ্চাৰ তো এখেত হৈছে এগৰাকী মানে স্বাৱলম্বী যুৱক তেখেতে তাৰ কাষতে বহুত খেতি কৰিছে লগতে নতুন পাইলট প্ৰজেক্ট এটা আৰম্ভ কৰিছে চুগাৰ কেনৰ আৰু এটা ভেঞ্চাৰ প্ৰজেক্ট আৰু তেখেতে আশা কৰিছে যাতে কোনোবা যুৱক যদি ইচ্ছুক যুৱক যুৱতী আগুৱাই আহে এটালৈ নিশ্চয়কৈ চুগাৰ কেন কৰিব পাৰে ইয়াত চাব এটা মাৰ্কেট ব্যৱসায়িক ভিত্তিত কৰিব অৰ্গেনিকেলি কৰিব বিচাৰে আৰু 4 বিঘা মাটিত তেখেতে আৰম্ভ কৰিছে এইটো এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু আশা ৰাখিছোঁ তেখেতৰ কৃষি কৰ্ম তেখেতে আগুৱাই যাওক আৰু সফল হওক আৰু কোনোবাই যদি ইণ্টাৰেষ্টেড আগ্ৰহী কোনোবা যদি যিসকলে চুগাৰ কেনৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে তেখেতৰ বাৰীৰ পৰাই লৈ যাব পাৰে আৰু যোগাযোগ নম্বৰটো মই তলত দি দিম ডেছক্ৰিপশ্যনত আৰু ধন্যবাদ থাকিল আপোনাক ঠিক আছে চাই থাকিব মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ গগৈ।